আন্তৰিকাৰ মোৰ ইউটিউব চেনেল আন্তৰিকাৰ শিতানৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানেনে মই বৰ্তমান ক'ত আছোঁ? মই বৰ্তমান আছোঁ বস্ত্ৰ নগৰী শুৱালকুছিত। শুৱালকুছিত মোৰ বেষ্ট ফ্ৰেণ্ড কৌশিকীৰ ঘৰ। আপোনালোকে মোৰ চেনেলত তাইক আগতে পাইছেই আৰু মই ফুৰিব আহিছিলোঁ তাহাঁতৰ ঘৰলৈ আৰু ফুৰিব আহি গম পালোঁ ইয়াত হেনো 3 দিনীয়া কাৰ্যসূচীৰে বিৰাট ধুমধামেৰে দৌল উৎসৱ পালন কৰে। আজি 27 তাৰিখ, আজি ইয়াত হ'ব আতচবাজি। কাইলৈ ৰাকেশ ৰিয়ান আহিব, সাংস্কৃতিক অনুষ্ঠান আছে আৰু পৰহিলৈ বাঁহ ভঙা খেল হ'ব। ঠিক আছে বন্ধুসকল, এতিয়া 5টা বাজিছে, আমি আতচবাজি চাবলৈ ৰেডি হৈছোঁ। মই আপোনালোকক দেখুৱাই যাম কেনেকৈ আতচবাজি হয়, কি প্ৰগ্ৰেম হয়। আপোনালোকে মোৰ ব্লগটো আগলৈ চাই থাকক। এয়া আমি যাবলৈ ওলাইছোঁ, পূৰা ৰেডি। এয়া কৌশিকী, আমি দুজনী এতিয়া স্কুটিত যাম হাতী সত্ৰলৈ। এয়া শ্ৰী শ্ৰী হাতী সত্ৰ। 3 দিনীয়া কাৰ্যসূচীৰে ইয়াতে দৌল উৎসৱ পালন কৰে। আমি আহিছোঁ, ইয়াত ধুনীয়াকৈ লাইটিং কৰা হৈছে। অলপ সময় পিছত ইয়াৰ পৰা গোসাঁই ফুৰাবলৈ লৈ যাব। তাৰপিছত গোসাঁইক আনিব, অনাৰ পিছত গোসাঁইক নিজৰ স্থানত ৰখাৰ পিছতে ইয়াত আতচবাজি আৰম্ভ হ'ব। লাহে লাহে মানুহৰ সমাগম ঘটিছে, আমিও ভিতৰলৈ সোমাই আহিছোঁ আৰু ইয়াৰ ভিতৰৰ অলপ পৰিৱেশ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চাওক বন্ধুসকল, বিৰাট ধুনীয়া এটা পৰিৱেশ, মানুহখিনি আহিছে, কি ধুনীয়াকৈ সজাই তুলিছে। নিশ্চয় আপোনালোকৰো ভাল লাগিছে চাগে। চাওক বন্ধুসকল, ইয়াত কিমান মানুহৰ ভিৰ লাগিছে, কিমান মানুহ ইয়াত একগোট হৈছে। অলপ পিছতে ইয়াত আতচবাজি হ'ব। মই আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই দিছোঁ। গোসাঁইক ফুৰাই এতিয়া তেওঁলোকে তাল খোলেৰে গোসাঁইক লৈ আহিছে আৰু আপোনালোকে দেখিবলৈ পাব এইটো এটা খুঁটা। দেখিছে কেনেদৰে খুঁটাটো প্ৰস্তুত কৰিছে, নাৰিকলৰ পাতেৰে আৰু বাঁহ দি বান্ধি লৈছে। এওঁলোকে সকলোৱে এনেকৈ নাম গুণ গাই তাল খোল বজাই অলপ সময় খুঁটাটোৰ চাৰিওফালে সকলোৱে এনেদৰে ঘূৰে। এয়া চাওক গোসাঁইকো এনেদৰে চাৰিওফালে ঘূৰাই। তাৰপিছত অলপ সময় এনেদৰে ঘূৰা হ'লে তেওঁলোকে খুঁটাটো জ্বলাই দিয়ে আৰু খুঁটাটো জ্বলাই তাৰপিছতো অলপ সময় গোসাঁইক এনেদৰে খুঁটাটোৰ চাৰিওফালে ঘূৰাই
পুনৰ গোসাঁই থকা স্থানলৈ লৈ যায়। চাওকচোন বন্ধুসকল, কি এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে তাল খোলৰ ধ্বনি। এয়া চাওক, মেজিটো জ্বলাই দিছে এওঁলোকে। অলপ পিছত লাইট অফ কৰি দিব যেতিয়া গোটেই মেজিটো জ্বলিব। কি এটা সুন্দৰ পৰিৱেশ। জুই জ্বলি শেষ হ'ল। লাহে লাহে এনেদৰে ভস্মবোৰ পৰি গৈছে আৰু এওঁলোকৰ গাঁওবাসীৰ মাজত বিশ্বাস আছে, এই ভস্মৰ ফুট যদি এওঁলোকে লয় এওঁলোকৰ শুভ হয়। সেয়ে সকলোৱে তাৰ পৰা ভস্ম ফুট লৈছে। এয়া চাওক বন্ধুসকল, গোসাঁইক ফুৰাই আনি মেজিৰ চাৰিওফালে ঘূৰাই তেওঁৰ স্থানত থৈ আহিলে আৰু এতিয়া আতচবাজি আৰম্ভ হৈ গ'ল। মজা লাগিছে ন? ওয়াও ওয়াও, চা না।
আতচবাজি প্ৰদৰ্শন কৰা শেষ হৈছে। এওঁলোকে বহুতেই দেখুৱাইছিলে, কিন্তু সকলোখিনি ভিডিঅ' কৰা সম্ভৱ নহয় যিহেতু, সেয়েহে যিমানখিনি পাৰোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে চাই ভাল পালে নহয়নে বন্ধুসকল? এয়া আতচবাজি শেষ হৈছে, লাইট জ্বলাই দিলে, বহুত ভাল লাগিলে। এতিয়া আমি ঘৰলৈ যাম। এইটো আমাৰ নিশান্ত। হেল্ল' এভৰিৱান, আজি মই বৰ্তমান এতিয়া আছোঁ শুৱালকুছিত, আৰু মই আপোনালোকক দেখুৱাই যাম শুৱালকুছিৰ পৰিৱেশ কেনেকুৱা, ইয়াত কেনেকৈ হোলী খেলে। আৰু কৌশিকি, কিবা এটা কবি তই? হেপী হোলী। আমাৰ টেডিও কৈছে দেই হেপী হোলী সকলোকে। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আমি আহি পাই গ'লোঁ হিমন্তৰ ঘৰ। এতিয়া হেপী হোলী কৰি দে। হেপী হোলী। হেপী হোলী। मैं तेरी जी रहा हूँ। মজা লাগিছে আৰু बम 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 बोले बोले। এয়া চাওক, গোসাঁই ফুৰাইছে। শুৱালকুছিত বহুত নামঘৰ আছে, প্ৰত্যেক নামঘৰৰ পৰা এনেকৈ হোলীৰ দিনাখন গোসাঁই ফুৰাই। মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। সঁচাকৈ বহুত ধুনীয়া ঠাই শুৱালকুছি, সকলোৱে এবাৰ আহি চাবচোন, বিৰাট ভাল লাগিব। বন্ধুসকল, কি অৱস্থা কৰিলে এইবোৰ, গোটেই টিম ভাঙি অৱস্থা বেয়া কৰি দিলে। হেল্প কৰিছে কৌশিকি, এনেকুৱা অভদ্ৰ ফ্ৰেণ্ড মোক নালাগে। কি অৱস্থা কৰিলে চাওক। এয়া চাওক, আমি আকৌ আজি পুনৰ আহিছোঁ হাতী সত্ৰলৈ। এয়া মই আপোনালোকক আজিৰ দিনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত বহি আছেহি, চব নিজৰ নিজৰ কামত ব্যস্ত। কোনোবাই যদি নাম গাইছে, কোনোবাই হোলীৰ গীত গাইছে। বিৰাট এটা সুন্দৰ পৰিৱেশ, সঁচাকৈ মোৰ বিৰাট ভাল লাগিছে। মোৰ সঁচাকৈ শুৱালকুছি এৰি যাব একদম মন নাই বন্ধুসকল। ইমান ভাল ইয়াৰ মানুহখিনি, সহজ সৰল, সুন্দৰ এটা পৰিৱেশ। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। মই বৰ্তমান গৈ আছোঁ ভোগ খোৱা স্থানলৈ। ইয়াত ভোগ দিছে, নিৰামিষ ভাত দিছে, দাইল ভাত আৰু পায়সৰ ভোগ দিছে। সকলো মানুহে আহিছে, ইয়াত সুন্দৰকৈ খাইছে। নিজৰ মতে চবেই নিজৰ ইচ্ছামতে আহিছে, খাইছে, গৈছে। হুলস্থুল নাই, চব নিয়াৰিকৈ কামবোৰ হৈছে। সঁচাকৈ সাংস্কৃতিক জগতখনৰ লগতো ইয়াৰ মানুহখিনি বহুতেই জড়িত হৈ আছে, গম পাইছোঁ মই ইয়াত আহি। বিভিন্ন ভাল ভাল মানুহ আছে ইয়াত, গান গোৱা মানুহ আছে। কোনোবাই যদি সুন্দৰ নাম প্ৰদৰ্শন কৰে, কোনোবাই আকৌ হোলীৰ গীত গাইছে। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ।
গাঁৱৰ বৰদেউতা ককাহঁতে মিলি একেলগে নাম গাইছে। মুঠতে গোটেই শুৱালকুছি আজি ভক্তিৰ ৰসত বিলীন হৈ পৰিছে। বন্ধুসকল, গা ধুই ফ্ৰেছ হৈ আহিছোঁ। এতিয়া 4টা বাজিছে। মই আপোনালোকক আগতেই কৈছিলোঁ শুৱালকুছিত 3দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰে। এতিয়া আজি একেবাৰে শেষৰটো দিন হয়। এতিয়া বাঁহ খেল হ'ব। দিনত সকলোৱে হোলী খেলিলে, গোসাঁই ফুৰালে, সেয়া মই আপোনালোকক দেখুৱালোঁ। এতিয়া বাঁহ খেল হ'ব। ময়ো আগতে দেখা নাই, এইবাৰ প্ৰথম, সেয়েহে মই ওলাইছোঁ যাবলৈ। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। কেনেকৈনো বাঁহ খেল হয় মই আপোনালোকক দেখুৱাই যাম। মনোজ দাসৰ দলে 1 মিনিটৰ কম সময়ৰ ব্যৱধানত বাঁহডাল ভাঙিবলৈ সক্ষম হৈছে। আটাইকেইজন খেলুৱৈলৈকে আমি হাতী সত্ৰৰ ফালৰ পৰা শুভেচ্ছা। জোরে হাতছে করে বাজাও রাজ উচ্ছা দিও বলো কি হলো আবার বড়িয়া খেলা হবে মহিলা খেলাব
বন্ধুসকল আহি ঘৰ পালোহি বিৰাট ভাগৰ লাগিছে বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিলে 3 দিন ইয়াত থাকি নতুন কথা শিকিলোঁ নতুন অভিজ্ঞতা হ'ল যোৰহাটতো হলি হয় কিন্তু ইমান দীঘলীয়া 3 দিনীয়া কাৰ্যসূচীৰে হলি হয় যদিও মই আজিলৈকে এনেকুৱা পোৱা নাছিলোঁ ইয়াত আহি শুৱালকুছিত পালোহি আপোনালোকক দেখুৱাইছোঁ আগতে কেনেদৰে 3 দিনীয়া কাৰ্যসূচীৰে এওঁলোকে দৌল মহোৎসৱ পালন কৰে প্ৰথম দিনা আতচবাজি হ'ল পাঁচদিনাখন ফাংচন হ'ল ৰাকেশৰিয়ান আহিছিলে কিন্তু আমাৰ যোৱা নহ'লে ৰাতি হৈ গ'ল কাৰণে যোৱা নহ'লে আৰু অলপ দূৰো হয় সেয়ে যোৱা নহ'লে আৰু আজিতো আপোনালোকে দেখিলে আমি কেনেদৰে হলি খেলিলোঁ কেনেকৈ বাহ ভাঙা খেল হয় বহুত ভাল লাগিলে বহুত নতুন অভিজ্ঞতা হ'ল ইয়াৰ মানুহখিনিক লগ পালোঁ মানুহখিনিৰ লগত কথা পাতিলোঁ বহুত ভাল লাগিলে আৰু মোৰ ভাল লগাখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ ব্লগটো ইমানতে শেষ হৈছে আজিৰ ঠিক আছে বন্ধুসকল আপোনালোকে মোৰ ব্লগটো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব লগতে ওচৰতে থকা বেল আইকনটো দবাই দিব ঠিক আছে আজিলৈ বাই বাই